নমস্কাৰ আজি মই তোমালোকলৈ লৈ আহিছোঁ A.H.S.E ফাৰ্ষ্ট ইয়াৰ পলিটিকেল সায়েন্স সাবজেক্টৰ সিলেবাসখন অৰ্থাৎ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল সিলেবাস ফৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ কোৰ্স সাবজেক্ট পলিটিকেল সায়েন্স এই সিলেবাসখন তোমালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হয় আৰু এই সিলেবাসখনৰ অনুসৰিয়ে তোমালোকৰ ফাইনেল এক্সামত কোৱেশ্চন আহিব সো তোমালোকে এখন ফলো কৰাটো অতি প্ৰয়োজন আছে আজি মই তোমালোকক এই ভিডিঅ'টিত কোন কেইটা চেপ্টাৰ আহিব আৰু সেই চেপ্টাৰ কিটাৰ পৰা কিমান নম্বৰ আহিব তোমালোকক মই সকলো ভিডিঅ'টো দেখুৱাই দিম তোমালোকৰ A.H.S.E ফাৰ্ষ্ট ইয়াৰ পলিটিকেল সায়েন্সৰ বুক দুখন হলেও তোমালোকৰ ফাইনেল ইয়াৰত অৰ্থাৎ ফাইনেল এক্সামত এখনে পেপাৰ দিব আৰু হিয়াত থাকিব তোমালোকৰ 100 মাৰ্ক আৰু তোমালোকক সময় দিছে 3 আৱাৰ্স অৰ্থাৎ 3 ঘণ্টা আৰু তোমালোকে তোমালোকৰ বুক দুখনৰ নাম নিশ্চয় জানা এখনৰ নাম হৈছে ভাৰতীয় সংবিধান ইণ্ডিয়ান কনষ্টিটিউচন আৰু আনখনৰ নাম হৈছে ৰাজনৈতিক তত্ত্ব অৰ্থাৎ পলিটিকেল থিওৰি আৰু এই বুক দুখনক দুটা ভাগত ভাগ কৰিছে পাৰ্ট এ আৰু পাৰ্ট বি আৰু তোমালোকৰ মুঠ নাম্বাৰ 100 ৰ পৰা 50-50 আহিব দুইখনৰ পৰা আৰু এই দুইখন কিতাপতে লেসন কেইটামান আছে দুইখনতে 10টা চেপ্টাৰ আছে আৰু এই 10টা চেপ্টাৰৰ পৰা তোমালোকৰ 100 মাৰ্ক আহিব সো এতিয়া তোমালোকক মই বিতংভাৱে এই চেপ্টাৰ কিটাত কিমান নম্বৰ কৈ আছে দেখুৱাই দিম আৰু এই চেপ্টাৰ কিটাত কি টপিক আছে সেই বিষয়েও দিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিঅ'টি শেষলৈকে চাই যাবা আৰু ভিডিঅ'টি চাই ভাল পালে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীসকললৈ আৰু কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু যদি তোমালোকক আসামিজ সাবজেক্টৰ সিলেবাসখন লাগে তেতিয়াহলে মোৰ চেনেলটোলৈ তোমালোকে চাই ল'ব পাৰিবা নতুবা মই এই ভিডিঅ'টিৰ ডেসক্ৰিপচন বক্সত দি দিম তোমালোকে সেই লিংকটোৰ পৰা গৈ ভিডিঅ'টো চাই ল'ব পাৰিবা ইউনিট ৱাইজ ডিস্ট্ৰিবিউশন অফ মাৰ্কস পাৰ্ট এ ইণ্ডিয়ান কনষ্টিটিউচন এট ৱৰ্ক অৰ্থাৎ ভাৰতীয় সংবিধান এই পাৰ্ট এৰ পৰা 10টা চেপ্টাৰ আহিব আৰু সেই 10টা চেপ্টাৰত কিমানকৈ নাম্বাৰ আছে চাই যোৱা ইউনিট 1 মেকিং অফ দা কনষ্টিটিউচন ইয়াৰ পৰা আহিব 4 মাৰ্ক ইউনিট 2 ফাণ্ডামেণ্টেল ৰাইটস ইয়াৰ পৰা আহিব 4 মাৰ্কস ইউনিট 3 সিস্টেম অফ ৰিপ্ৰেজেন্টেশনেল ডেমক্ৰেসি ইয়াৰ পৰা আহিব 6 মাৰ্কস আৰু ইউনিট 4 এক্সিকিউটিভ ইন পাৰ্লিয়ামেণ্টাৰী সিস্টেম ইয়াৰ পৰা আহিব 8 মাৰ্কস ইউনিট 5 লেজিসলেচাৰ এট দা সেন্ট্ৰেল এণ্ড ষ্টেট লেভেল ইয়াৰ পৰা আহিব 8 মাৰ্কস আৰু ইউনিট 6 জুডিচিয়াৰী ইয়াৰ পৰা আহিব 6 মাৰ্কস আৰু ইউনিট 7 ফেডাৰেলিজম ইয়াৰ পৰা আহিব 4 মাৰ্কস আৰু ইউনিট 8 লোকেল গভৰ্নমেণ্ট ইয়াৰ পৰা আহিব 4 মাৰ্কস আৰু ইউনিট 9 আৰু ইউনিট 10 কনষ্টিটিউচন এজ এ লিভিং ডকুমেণ্ট আৰু ইউনিট 10 পলিটিকেল ফিলচফি আণ্ডাৰলিং দা কনষ্টিটিউচন এই 9 আৰু 10 ইউনিটটোৰ পৰা দুইটা চেপ্টাৰ লগ খাই 6 মাৰ্ক আহিব ইয়াত টোটেল মাৰ্ক হ'ব 50 মাৰ্ক পাৰ্ট এ হৈ গ'ল অৰ্থাৎ ভাৰতীয় সংবিধানখনৰ সিলেবাসখন হৈ গ'ল এতিয়া তোমালোকক পাৰ্ট বি অৰ্থাৎ ৰাজনৈতিক তত্ত্ব অৰ্থাৎ পলিটিকেল থিওৰি তাৰ চেপ্টাৰবোৰ দেখুৱাই দিম এতিয়া চাই লোৱা পাৰ্ট 1ৰ টপিকবোৰ ফাৰ্ষ্ট চেপ্টাৰ তোমালোকে পোষ্ট কৰি চাই ল'বা নাইবা স্ক্ৰীনশ্বট মাৰি পিনে চাই ল'বা সেকেন্ড চেপ্টাৰ থাৰ্ড চেপ্টাৰ fourth chapter 5th chapter 6th chapter 7th chapter 8th chapter অর্থাৎ unit 8 টপিকবোৰ চাই লোৱা তাৰপিছত 9 ইউনিট
জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান আৰু শেষৰটো চেপ্টাৰ সংবিধানৰ দৰ্শন ফিলচফিকেল অফ দ্য কনষ্টিটিউশ্যন। ইয়াৰ টপিকবোৰ চাই লোৱা। এইখিনি আছিলে ফাৰ্ষ্ট পাৰ্ট এ অৰ্থাৎ ভাৰতীয় সংবিধানৰ চিলেবাছখন। তাৰপিছত এতিয়া চোৱা পাৰ্ট বি অৰ্থাৎ পলিটিকেল থিয়ৰীৰ চিলেবাছখন। পাৰ্ট বি পলিটিকেল থিয়ৰী অৰ্থাৎ ৰাজনৈতিক তত্ত্ব। ইউনিট 1 ইন্ট্ৰডাকশ্যন টু পলিটিকেল থিয়ৰী। ইয়াৰ পৰা আহিব 6 মাৰ্ক। ইউনিট 2 ফ্ৰীডম আৰু ইউনিট 3 ইকুৱেলিটি। ইউনিট 4 ছ'চিয়েল জাষ্টিছ। ইয়াৰ পৰা আহিব এই তিনিটাৰ চেপ্টাৰৰ পৰা আহিব 14 মাৰ্কছ। তাৰপিছত ইউনিট 5 ৰাইটছ। ইয়াৰ পৰা আহিব 8 মাৰ্কছ। ইউনিট 6 চিটিজেনশ্বিপ। ইয়াৰ পৰা আহিব 6 মাৰ্ক। ইউনিট 7 ইয়াৰ নেশ্যনেলিজিম। ইয়াৰ পৰা আহিব 4 মাৰ্কছ। আৰু ইউনিট 8 ছেকুলাৰিজিম। ইউনিট 9 পিচ। ইউনিট 10 ডেভেলপমেণ্ট। এই তিনিটা চেপ্টাৰ অৰ্থাৎ তিনিটা ইউনিট লগ লাগি ইয়াৰ পৰা আহিব মুঠ নাম্বাৰ 6 অৰ্থাৎ এই পাৰ্ট বি অৰ্থাৎ পলিটিকেল থিয়ৰী বুকখনৰ পৰা আহিব 50 মাৰ্ক। দুয়োটা পাৰ্ট লগ খাই পাৰ্ট এ আৰু পাৰ্ট বি লগ খাই মুঠ নাম্বাৰ হ'ল 100। এতিয়া নিশ্চয় গম পালা তোমালোকৰ চিলেবাছখনৰ কোনকেইটা চেপ্টাৰৰ পৰা কিমানকৈ নাম্বাৰ আহিব। এতিয়া মই তোমালোকক পাৰ্ট বি পলিটিকেল থিয়ৰীৰ লেচনকেইটাৰ টপিকবোৰ দেখুৱাই দিওঁ। ফাৰ্ষ্ট চেপ্টাৰ ৰাজনৈতিক তত্ত্ব এক চমু পৰিচয়। দ্বিতীয় চেপ্টাৰ স্বাধীনতা। তৃতীয় অধ্যায় সমতা আৰু চতুৰ্থ অধ্যায় সামাজিক ন্যায়। টপিকবোৰ চাই লোৱা তোমালোকে, পোষ্ট কৰি নাইবা স্ক্ৰীনশ্বট মাৰি লোৱা। তাৰপৰা পঞ্চম অধ্যায় অধিকাৰ। ষষ্ঠ অধ্যায় নাগৰিকতা আৰু সপ্তম অধ্যায় জাতীয়তাবাদ আৰু অষ্টম অধ্যায় ধৰ্ম নিৰপেক্ষতাবাদ অৰ্থাৎ ছেকুলাৰিজিম আৰু নৱম অধ্যায় শান্তি অৰ্থাৎ পিচ। টপিকবোৰ চাই লোৱা। দশম অধ্যায় বিকাশ অৰ্থাৎ ডেভেলপমেণ্ট। এইখিনি চাই লোৱা টপিকবোৰ। এইখিনি আছিলে পলিটিকেল চায়েন্স ছাবজেক্টটোৰ চিলেবাছখন H.S.E.C ফাৰ্ষ্ট ইয়েৰ। তোমালোকে যদি ভিডিঅ'টি চাই ভাল পোৱা বা তোমালোকৰ উপকাৰ হ'ল বুলি ভাবা এই ভিডিঅ'টিৰ পৰা, তেতিয়াহ'লে লাইক এটি কৰি দিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবলৈ একদম নাপাহৰিবা। আৰু এই মোৰ নতুন চেনেলটো যিহেতু তোমালোকৰ মৰম চেনেহ পালেহে মোৰ চেনেলটো আগুৱাই যাব পাৰিব আৰু মই ভিডিঅ'বোৰ দিবলৈ উৎসাহ পাই যাম। চ' তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু কাষত থকা ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিবা আৰু